দেহিয় দুবৰি নগজেতো আহক ছাৰ আহক ঠিক আছে তোমাৰ বহুত বহুত ধন্যবাদ ইমান সুন্দৰকৈ আদৰণি জনাইছে কি লাগিলে এই পোৱালি এটা কোচত মাকে উঠাই দিলে ফটো উঠিবলৈ চকলেট খাই আছিলে কিবা লাগি গ'ল মৰমৰ কাৰণে মৰমৰ দাম চকলেট মৰম কৰে ভাল পায় চিৰিয়েল চাই মাক দেউতাকে ছোৱালীজনীয়ে চিনিয়ে নাপায় মইনো কোন পিছত উঠাই দিলে চকলেট লাগি যায় আৰু বেলেগ কাপোৰ আনিছে ন ডেইৰী মিল্ক বেলেগ কাপোৰ নাই নাই এনেকৈ অনুষ্ঠান চলাই দিম আৰু উপায় নাই বোলে আও হৰি থেংক ইউ আপোনালোক সকলোকে শ্ৰদ্ধা নাজানো বাপৰে বহুত বহুত ধন্যবাদ দেই দেউতাকে বেয়া পালে হ'বলা টি চাৰ্ট এটা দি পঠাইছে মোলৈ চাওক কিমান মৰম থেংক ইউ বিহুত নতুন কাপোৰ পালোঁ থেংক ইউ বজাইছে ভালকৈ বজাই মই ফটকৈ চেঞ্জ কৰি আহি আছোঁ নমস্কাৰ সকলো বিহু বলীয়া ৰাইজলৈ মোৰ ফালৰ পৰা ৰঙালী বিহু আৰু অসমীয়া নৱবৰ্ষৰ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিম এতিয়া আপোনালোকে বেহাৰবাৰী চাই কেনেকুৱা পায় ভাল লাগে খাটনিয়াৰে সদায় অকলে অকলে মোক এৰি থৈ গুচি আহে নহয় গোটেই থানাৰ দায়িত্ব দি চৌ মাৰি ফুৰে এইবাৰ ভাবিলোঁ মই ফচাই লওঁ এইবাৰ বাপেকে ময়ো লগত আহিছোঁ ছাৰ অঁ মই নেযাওঁ আপুনিয়ে চলাওক আৰু এই এইবিলাক কি কৰি আছে এই চাইজটো অলপ ডাঙৰ হৈছে একো নহয় আহক ভালহে লাগিব আপোনাৰ মানুহে হাঁহি দিব এই গৰমত আপুনি আৰাম পাব সোনকালে আহক চাইজটো ডাঙৰ হৈছে নহয় ভাল লাগিব আপুনি আহকচোন মই চাই ল'মতো চাইজ ডাঙৰ হ'ল ঐ টি চাৰ্টটো সৰু বুলি কওঁ নহয় মোৰ গাৰ চাইজটো ডাঙৰ হ'ল কৈছোঁ মোৰ গাৰ চাইজটো ডাঙৰ এতিয়া এইটো কিবা হেঁচা মাৰি কোনোবাই খাবত মাৰি ধৰি থকা যেন ভাল লাগিছে আপোনাক ভাল লাগিছে সঁচাকৈ নে সঁচাই ভাল লাগিছে সৰু ল'ৰা লাগিছে সৰু ল'ৰা লাগিছে হাইটত মণি সমান হ'ব নোৱাৰিলেও টি চাৰ্টটোৱে যদি মণিৰ নিচিনা অকণমানি কৰিছেতো ভালেই আৰু সকলোকে ৰঙালী বিহুৰ ওলগ জনালোঁ আৰু অসমীয়া নতুন বৰ্ষৰ ওলগ জনালোঁ বছৰটো খুব ভালে যাওক এনেকৈ যেনেকৈ আমি সোমাই আহোঁতে আমাক যেনেকৈ ধুনীয়াকৈ হাঁহি সম্ভাষণ জনাইছে প্ৰত্যেকটো দিন এনেকৈ হাঁহিমুখীয়া হওক আপোনালোকৰ মনবোৰ সদায় সুন্দৰ হৈ থাকক তাকে কামনা কৰিলোঁ আৰু লগতে এই কি হৈছে আকৌ পিছফালৰ পৰা কোনোবাই টানি দিয়া যেন লাগিছে আকৌ সমিতিৰ সভাপতি মহোদয়কে প্ৰমুখ্য কৰি সমূহ বিষয়ববীয়াক আমাক শ্ৰদ্ধা জনালোঁ যে তেওঁলোকে এনেকৈ আমাক এইখিনি মৰম দিলে যাৰ কাৰণে আমি আজি আপোনালোকৰ লগত দুই এষাৰ ক'বলৈ সুবিধা পালোঁ বহুত বহুত ধন্যবাদ সকলো ভালে থাকক আমাকো আশীৰ্বাদ কৰিব যাতে আমিও আপোনালোকক সদায় শুদ্ধভাৱে যেনেকৈ নিউজ চেনেলবিলাকত কয় সত্য শুদ্ধ বিশুদ্ধ এনেকুৱা জাতীয় শব্দ আমিও যাতে শুদ্ধ পিয়'ৰলি আপোনালোকক এণ্টাৰটেইনমেণ্ট কৰি থাকিব পাৰোঁ আমিও সেইদৰে আগবাঢ়ি যাম আপোনালোকে কেৱল আশীৰ্বাদ কৰিব বোলে আও হৰি মানুহ যিমান আছে কিন্তু মাতবিলাক অকণমান কমি আছে কিয় বা বেটেৰীটো নাই গৰমৰ কাৰণে এনাৰ্জিটো কমি গৈছে নেকি নে এনাৰ্জি আমি দিম আপোনালোকে খালি চাওক এই কৰোণা বুলি কিন্তু এটা বছৰ দেখিছে ন কোনো কাৰো কাষত বহিব নোৱাৰে কাৰো ওচৰলৈ কোনো যাব নোৱাৰে এতিয়া অকণমান এতিয়া কিমান টেনশ্যনৰ মাজত বিহু বুলি আপোনালোকৰ ব্যস্ততা আছে তাৰপিছতো ওলাই আহিছে মানে গতিকে আনন্দ কৰিম বুলিয়েতো ওলাই আহিছে গতিকে ফূৰ্তিটো কৰিলে অকণ ভালকৈ কৰিব লাগে চবেই এবাৰ জোৰকৈ কওক বোলে আও হৰি এইটো হ'ব লাগে এই নহয় খাটনিয়া এই কমিটি এটা ডাঙৰ দায়িত্ব দিছে মানুহখিনি চিজিলকৈ বহাব দিছে কৰিলেনে এইবাৰ মানে সমিতিসকলৰ লাভ হৈছে যিহেতু আমি দুজনকৈ প্ৰশাসনিক মানুহ আহি গ'লোঁ অলপ কামত লগাই দিয়ে আমিও বেয়া পোৱা নাই এইবাৰ চাওঁ মই ধুনীয়াকৈ চিজিল কৰি দিছোঁ যিখিনি VIP পঢ়া মানুহখিনি মই এবাৰ পিছলৈ দি দিছোঁ এইটো বেয়া হ'ব নেকি না বেয়া হোৱা নাই এনেও তেওঁলোকে সেই ভিৰ ফালি আহি আগেই পাব সেইকাৰণে অভ্যাস আগত বঢ়া যে একো অসুবিধা নাই খালি আৰু মতা মানুহ যিখিনি গিৰিয়েক হয়নে সেইখিনি মই এবাৰ একেলগে বহিবলৈ দিয়া নাই চকীত বেলেগ বেলেগ কৰি দিছোঁ মহিলাসকল এফালে গিৰিয়েকসকলক এফালে এইটো বেয়া কথা হ'ব নেকি না গিৰিয়েকসকলে ভাল পাইছে বোলে গোটেই জীৱনটো টেটুত ওলোমাই ল'লোঁ আজিতো অকণমান ফ্ৰী পাইছোঁ
খালি অলপ কিটিপটো সলনি কৰি দিছোঁ কাৰণ এতিয়া বিহু এটা পৰ্যায়লৈ গ'ল ন গছৰ তলৰ বিহু আজি ৱৰ্ল্ড ৰেকৰ্ড কৰি দিলে এইটো কম ডাঙৰ কথা নেকি আমাৰ ঢুলীয়া নাচনী ত্যাগৰ কাৰণে হয়নে কিমান নাচনী কিমান ওজা গুচি গ'ল কিন্তু আজিতো আমাৰ ৱৰ্ল্ডে গম পালে হয়নে নহয় বাৰু এইটো কিমান ভাল লগা কথা গামোচাই GI টেগ পাইছে তাতকৈ আৰু কি লাগে এটা হাত চাপৰি সেইসকলৰ কাৰণে ইমান পৰিশ্ৰম থেংক ইউ আমাৰ ডেকা গাভৰুহঁতকো বহুত মানে ধন্যবাদ ঢুলীয়া নাচনীহঁতক খালি মোৰ ফাংচনত অকণমান টেকনিকটো মই সলাই দিছোঁ ঐ কি খবৰ নহয় এই পিছলৈ বা ধেৰ দিনৰ মই দেখিছোঁ হে চিনি পাইছেনে নাহিছোঁ দাড়ি মোচ কাটি মিলি আৰু না আপোনালোকে চিনি নাপায় সেইজনে আগতে গুৱাহাটীতে চেইনটা আনিছিল এতিয়া বাদ দিলে সেই চিনি পাইছেনে আমাৰ ভালে থাকা দেই ভালে থাকা সেইটোৱে লাগে আমাৰ মই চাই কি কৰিছোঁ ল'ৰা ছোৱালীখিনি এবাৰ এনেই কি হয় ল'ৰা ছোৱালীখিনি বেলেগকৈ থাকেতো এইবাৰ মই একলগ কৰি দিছোঁ ল'ৰা ছোৱালীখিনি এইটো বেয়া কাম কৰিলে এইটোৱে এইবাৰ সৰ্বশ্ৰেষ্ঠ কাম হৈছে কিয় কৈছোঁ বেলেগে থাকিলে সিহঁতে ইটোৱে সিটো বস্তুটো চলাই থাকে না আমাৰ অনুষ্ঠান নাচায় সেইকাৰণে একলগ কৰি দিছোঁ তহঁতে কি কয় আমাকো চাই থাক গুড ভেৰি গুড থেংক ইউ খালি অকণমান অনুষ্ঠান আছে অকণমান ৰৈ দিছোঁ আকৌ আমি কথা পাতিম আকৌ ঠিক আছে আমি এইখিনি সময়তে সিদ্ধাৰ্থ শৰ্মা আৰু প্ৰীতম বৰুৱা খানাপাৰা ৰঙালী বিহু সন্মিলনৰ তৰফৰ পৰা ফুলাম গামোচাৰে সম্বৰ্ধনা তথা মৰম যাচিব বিচাৰিছে গতিকে মই অনুৰোধ জনাইছোঁ প্ৰথমেই আমি সম্বৰ্ধনা জনাব লৈছোঁ প্ৰীতম বৰুৱাক সকলোৰে চিনাকি মুখ প্ৰীতম বৰুৱাক সম্বৰ্ধনা জনাব আমাৰ খানাপাৰা ৰঙালী বিহু সন্মিলনৰ উপসভাপতি ৰঞ্জন শইকীয়াদেৱে এয়া মৰমৰ চিনস্বৰূপে আমি এখন ফুলাম বিহুৱান তেখেতলৈ আগবঢ়াইছোঁ লগতে সিদ্ধাৰ্থ শৰ্মা প্ৰীতম বৰুৱা আৰু লগত তেওঁলোকৰ আৰু এজন শিল্পী আছে তেখেতৰ নাম অংকুৰ বৈদ্যদেৱকো মঞ্চলৈ আহিবলৈ অনুৰোধ জনাইছোঁ অংকুৰ বৈদ্যদেৱক এখনি ফুলাম বিহুৱানেৰে আমাৰ খানাপাৰা ৰঙালী বিহু সন্মিলনৰ তৰফৰ পৰা সম্বৰ্ধনা জনাবলৈ এয়া ইয়াছিন আলীয়ে তেখেতক সম্বৰ্ধনা জনাইছে মৰমৰ চিনস্বৰূপে এখনি ফুলাম বিহুৱান আৰু এয়া সিদ্ধাৰ্থ শৰ্মা ওৰফে কে তেখেতক সম্বৰ্ধনা জনাব আমাৰ বিহুৱানৰ সম্পাদক নিৰঞ্জন দাস আমি দুয়োলৈকে খানাপাৰা ৰঙালী বিহু সন্মিলনৰ তৰফৰ পৰা ৰঙালী বিহু তথা নৱবৰ্ষৰ ওলগ যাচে তেওঁলোকৰ বাবে আমি মঞ্চ এৰি দিছোঁ ধন্যবাদ হেল্ল' ইমান ধুনীয়া চাৰ্ট ক'ৰবাৰ পৰা এই বৌগৰাকীয়ে দিলে কেঁচুৱাটো মাকে হয় নেকি বৌয়ে চাৰ্ট পিন্ধে জানো এই নহয় গিৰিয়েকৰ পৰা খোলাই দিছে মোক ভাল পায় গিৰিয়েক থকাৰ পিছত আপোনাক ভাল পায় সেই এক্টিং ভাল পায় মোক মই আকৌ মণিকক এতিয়াই ফোন কৰিম এই কৃষ্ণ সেইগৰাকীৰ নাম ল'লেও হয় মণিজনী সঁচাকৈ মৰমো লাগে কিন্তু এনেই অনুষ্ঠানবিলাকত মই লৈ যাওঁ এইবাৰহে এনেকৈ অনা নাই প্ৰত্যেকবাৰে নিওঁ আৰু কিন্তু কিমান পুৰণা বিল্ডিঙকে ৰং কৰি থাকিম এইবিলাক শুনাব লাগিব বৌক অকণমান বিহু এটা গাওঁ নেকি ন বিহু বতৰ যদি আপোনালোকে অকণমান মই আকৌ আপোনালোকে হাত চাপৰিটো অকণমান মাজতে কমি গৈছে এতিয়া মোৰ বেয়া লাগিছে ইমান নালাগে এতিয়া মই কথাটো কৈছোঁ হাত চাপৰিটো কমি যাওঁতে মোলৈ বেয়া লাগিছে কিবা বেয়াই পালে নে কিয়ে হ'ল নে পিছত গম পাইছোঁ নাই আচলতে গৰমৰ কাৰণে এখন হাত ব্যস্ত আছিলে বজাৰত একো নহয় আমিও বুজি পোৱা গৈছোঁ এই ভূঞে ৰুই আছিলা এই নাচনী চাপৰি মহজুকে ধৰিলে নাচনী উঠিলা চিঞৰি কাষে চাপি গৈ ৰুহাৰিলো মই দিলা মিচিকিয়াই হাঁহি হ'লনে দাদা থেংক ইউ সময়ৰ কামটো কৰি যোৱাই ভাল ন আপোনালোকেতো মই গান গোৱা আমাৰ মোহনে গান গোৱা আপোনালোকে শুনেই কিন্তু আমাৰ প্ৰীতম ছাৰে গোৱা শুনিছে জানো প্ৰীতম ছাৰটো ইমান চিৰিয়াছ হৈ থাকে ভাল নালাগে হয়নে বাৰু হস্পিটেলত ICUত চিৰিয়াছ হৈ থাকিলেহে মানুহ ভাল লাগে এনেই আকৌ ধেমালিকৈ থাকিলে ভাল লাগে প্ৰীতম ছাৰে যদি অকণমান গান শুনাই দিয়ে বিহু বুলি সাধনীয়া নাপায় মই জানেই মোৰ সুৰ ভাল হয়
মই এটা গাত থাকিলেই হ'ল আপুনি কওকচোন। আপোনাৰ জীৱনত আপোনাৰ মনত থকা মায়ে যদি কেতিয়াবা নিচুকনি গীত গাইছে, বিহু কেতিয়াবা, বা যদি বিয়া নামো গায়, কিবা এটা গীত গুণগুণাই দিয়ক, ৰাইজ দিবনে? আপোনালোকে অকণমান হাত চাপৰি দিয়ক, এটা আশীৰ্বাদ দিয়ক, কেতিয়াও গায়ে নাপায়। মই জোৰ জবজ লৈ আহিছোঁ, আগতে মোহনে মইহে আহোঁ, এইবাৰ বোলো ব'লকচোন যাম, মানুহখিনিয়ে কিমান মৰম কৰে গম পাব, কিবা এটা গাই দিওঁ। কি গাব কওক? বিহু? তাকে ভাবিছোঁ কি গালে ভাল হ'ব। মই গাই আছোঁ ৰ'বা, 1 মিনিট ৰ'ব। ঠিক আছে। তুমি নাচনি এতিয়া যে গাভৰু, আহাচোন কাষলে অকণমান মৰম কৰোঁ, ময়ো বিচাৰিছোঁ সুগন্ধি ঐ গোলাপ ফুল, অন্তৰে জানানে নিবিচাৰে জাতি কুল, ঐ জান মোৰ জান। গাওকচোন, গাওক। গোটেইটো দেখোন আপুনিয়ে গালে, মই কি গাম? আপুনিয়ে গাই দিয়ক। না ঠিক আছে, আপুনি আপোনাৰ মতে গাওক, যি জানে আপুনি গাওক। না আপুনি এটা গাওক, প্লিজ প্লিজ। দিয়ক এটা, Please. এটা। আপুনি কি গাব কওক? নিচুকনি গাব নেকি? বিয়া নাম এটাই ভাবিছোঁ, বিয়া নাম? তাকে কোনটো গাম এতিয়া। আপোনাৰ যি মনত আছে, খালি বিহু বুলি এটা। অকণমান ভাবিব লাগিব, গান গাই পোৱা নাইতো, নাৰ্ভাছ কৰিছে। নাই আহি যাব, মই কাষত আছোঁ ন, মই নাৰ্ভাছক পিল বুলি ভাবোঁ। ঠিক আছে। এনেই আপোনাৰ মতে কোনটো গালে ভাল লাগিব? যিটোৱে গায় ওলাই আহ ফুল চন্দন, যি গায়। আমাৰতো এইবিলাক মুখস্থ, চাদৰ মেখেলাযোৰ পিন্ধিবলৈহে বাকী। ঠিক আছে, চবে ভালকৈ শুনিব আৰু। এই উলি এটা দেই, দিয়ক। ফুল চন্দন তুলসী, ফুল চন্দন তুলসী। এইটো বিয়া না, এইখন বিয়া ভাগিছে নে? মইতো কৈছোৱে আপোনাক, মই গাব নাজানো। মই যদি গাওঁ সুৰ তাল লয় কোনো ঠিক নাথাকে। হ'লেও আপুনি গাইছে যে সেইটোৱে ডাঙৰ কথা, সঁচাকৈ। হয় হয়। এটা কথা, এজনে মানে চাহপাত বেছি আছে, চাহপাত বেচোঁতে সি মানে এটা এডভাৰটাইজ কৰি আছে, এই চাহপাত লৈ যাওক, মোৰ পৰা চাহপাত লৈ যাওক, পজ এটা দি ৰৈ দিয়ক, ফটোখন মাৰি লওক। চাহপাত বেছি আছে, মোৰ পৰা লৈ যাওক, এয়া চাহপাত জুবিন গাৰ্গে খাইছে, এয়া চাহপাত ৰবি শৰ্মাই খাইছে, পাপনে খাইছে, চাহপাত লৈ যাওক, মানুহৰ গোটেই ভিৰ লাগি গ'ল নহয়। চাহপাত থাপা থাপ চব বিক্ৰী হৈ গ'ল। আবেলিলেতো সেই মানুহবোৰ আকৌ চাহপাতবোৰ লৈ ঘূৰি আহে দোকানলৈ, বোলে এইবোৰ কি চাহপাত দিলে আপুনি ক'লে জুবিন গাৰ্গে খোৱা, পাপনে খোৱা। আমি চাহবোৰ ঘৰত গৈ চাহপাতবোৰ বনাই খাইছোঁ, গোটেই সেৰেঙা লাগিছে, একো সোৱাদ নাই, কি চাহপাত বেচিছে? তেতিয়া দোকানীটো ওলটাই কৈছে, বোলে মইতো আপোনালোকক কৈছোঁ, এয়া জুবিনে খোৱা, পাপনে খোৱা, এজনে খোৱাই এসোপা ক'ত ৰস পাব আপোনালোকে। থেংক ইউ। এটা কথা মই কৈ থওঁ যে যিসকল কোনোবা আমাৰ মতা মানুহসকলৰ কথা কৈছোঁ যে এগৰাকী নাৰীয়ে যদি কোনোবা এজন পুৰুষক ভাল পায়, সেইজন কাৰোবাৰ স্বামী হ'ব, পতি, স্বামী। যদি সেই তেনেকুৱা এজন পুৰুষক 1000 মহিলাই ভাল পায়, গম পাব সেইজন কোনোবা আদৰ্শৱান পুৰুষ। যদি 1 লাখ মহিলাই এজন পুৰুষক কাৰোবাক ভাল পায়, হয়তো সেইজন চেলিব্ৰিটি হ'ব পাৰে। আৰু যদি কোনোবা এজন পুৰুষক 10-15 গৰাকী মহিলাই ভাল পায়, তেতিয়াহ'লে গম পাব সেইজন কোনোবা ফুচকা দোকানী। বোলে আও হৰি কি হ'ল? ঋতুৱে মোক খাই দিছে। কি হৈছে? মানে আপোনালোকেতো জানেই, শ্বুটিঙত যেতিয়া আমি কাম কৰোঁ, তেতিয়া খাটনিয়াই বেয়া পায় নেকি আকৌ ক'লে? খাটনিয়াই হয় ছাৰ, কথা এটা ক'লে বেয়া পাব নেকি? একদম নাপাওঁ, কওক ছাৰ। মই যেতিয়া মণিবৰ লগত শ্বট দিওঁ, শ্বুটিং কৰে যেতিয়া পাপৰি, পাপৰিৰ লগত যেতিয়া মই শ্বট দিওঁ, তেতিয়া তেওঁৰ হাইটটোতো নিমিলে আপোনাৰ। আপুনি একদম ভুল নুবুজিব। নাই মোৰ এইটো বেয়া, মোৰ একো দুখ নাই দেই। মণি যে অকণমান সেইটোলৈ একো অসুবিধা নাই। মোৰে দুৰ্ভাগ্য যে মই তেখেতক কলিতে ছিঙিলোঁ। সেইকাৰণে শ্ৰীমতীগৰাকী ইমান এনেকৈ। এতিয়া আমাৰ প্ৰীতম ছাৰৰ লগত যেতিয়া একেলগে শ্বুটিং কৰে, কেমেৰা ফ্ৰেমটোত মণিৰ লগত প্ৰীতমক মিলালে নিমিলে। প্ৰীতম ছাৰে কেনেকৈ শ্বুটিং কৰে, তেতিয়া মই কেনেকৈ থাকিব লাগে জানে? এনেকৈ থাকোঁতে মোৰতো ভৰি বিষ হৈ যায়। এতিয়া মাজে মাজে মই যে শ্বুটিঙত নাথাকোঁ, সেই কাৰণটোৱে হৈছে এই মণিবৰ লগত যেতিয়া মোৰ শ্বট হয়,
2-3 দিন কণ্টিনিউ হ'লে মই 3-4 দিন থাকিব মণিগাত কিন্তু দুখ আছে মই এটা বন্ধুৱে মোক বাহিৰৰ এটা বন্ধু শ্বুটিঙত লগ পাওঁতে ক'লে এটা জাপানীজ ঔষধ আছে সেইটো যদি খায় তেতিয়াহ'লে মানুহ ওখ হয় আজিকালি দেখোন এতিয়া মোৰ মাজতে চুলি সৰি গৈছিল গোটেই মই ঔষধ খালোঁ গুৱাহাটীতে চিকিৎসা কৰিলোঁ চুলি অলপ অলপ আহি গ'ল মণিক ক'লোঁ তুমি খোৱা 3 মাহৰ এটা কোৰ্চ কৰিলে তুমি ওখ হৈ যাওঁ এসপ্তাহ খাইছে ধৈৰ্য নাই কি কৰিলে ঔষধটো গোটেই টাবত পেলাই দিলে ঘৰতে থকা বেম্বো প্লেন এজোপা আছিল পেলাই দিছে মই বোলো মানুহক এনেকৈ ক'লে বিশ্বাস নকৰিব মই বেম্বো প্লেনজোপা লৈ আহিছোঁ চাওক মণি জেগাতে থাকিল বেম্বো প্লেন কিমান ওখ হৈ গ'ল চাওক ধৈৰ্য নাই মানে তথাপিও এইবোৰ মই তাইক ভাল পাওঁ সেইকাৰণে এনেইতো মোহনে মই অনুষ্ঠানবোৰ কৰোঁ এইবাৰ তাক নাই লৈ আমাক ক'ৰবাত শ্ব' আছে তাৰ লগতো আছে এইবাৰ প্ৰীতমে মই কৈছোঁ বাইলুং মই মোহনে কৰিম চব ভগাই লৈছোঁ এতিয়া বেহাৰবাৰীখন চাই আছেতো এটা কথা কওঁ যে আপোনালোকৰ এই মৰম আশীৰ্বাদৰ কাৰণে চিৰিয়েলখন আজি নৰ্থ ইষ্টৰ ভিতৰত চবতকৈ দীঘল চিৰিয়েল হৈছে আৰু আমিবোৰ আজি কে মোহন প্ৰীতম এইবোৰ কেৱল আপোনালোকৰ আশীৰ্বাদৰ কাৰণে গতিকে আমিও আপোনালোকক বহুত বহুত ধন্যবাদ জনাওঁ থেংক ইউ আপুনি চাই আপুনিতো চবকে কয় যে আপুনি চব পায় মোটামুটি অলপ জানো আৰু চবতে পাৰ্গত অলপ মই আপোনাক এটা শ্লোক গাই শুনাম শ্লোক যদি সেইটো আপুনি ক'ব পাৰে মিনিংটো মই মানি ল'ম যে কেকেচাই সঁচাই চব জান দিয়ক গাওক ৰ'ব মই চাই ল'ব লাগিব এই বহুত এজন বিখ্যাত পণ্ডিতে কৈ গৈছে দিয়ক মই এনে নাহৰ পাতত যে আমাৰ বহাগ মাহত যে লিখি থৈ দিয়ে যাতে বতাহ ধুমুহাই ঘৰখন ক্ষতি নকৰে হয় সেই শ্লোকটো কিন্তু মই জানো এই যে শিৱ বাবাৰ শ্লোক বাৰু সেইটো গাওকচোন আপুনি হা গাওক এতিয়া কথা কোৱা নাই এনেই মই জানো মানে নাই কওক আকৌ আহি যাব মানে কওক সেইটোৱে মই ক'ম বাৰু দিয়ক আপুনি কি কৈছে সেইটো কওক না আপুনি কৈ লওকচোন কাক আই লাভ ইউ মোক আই লাভ ইউ 2, 3, 4, 5, 6 কাণে তাল মাৰি গৈছে নাই এনেই ল'ৰা মানুহে আই লাভ ইউ বুলি ক'লে জেনেৰেলি মই আই লাভ ইউ নকওঁ বেলেগে হেৰি কৰিব কিন্তু ঠিক আছে থেংক ইউ আপুনি শ্লোকটো গাওক দেৱ দেৱ মহাদেৱ নীলগ্ৰীৱ জটাধাৰ বাত বৃষ্টি হৰ দেৱ মহাদেৱ নমস্তুতে হয়নে নহয় কওক হয়নে নাহৰ পাতত যে লিখি লগাই থৈ দিয়ে শ্লোকটো শুদ্ধ মাতিছোনে একদম সি এনে পণ্ডিত থেংক ইউ হেল্ল' থেংক ইউ এইটো এতিয়া আপুনি কওক অঁ দিয়ক কওক মনুষ্ক গুণতিলক ধনঞ্জয় কৰুণা ৰত্ন দিনেশ প্ৰমোদ মধুসূন তুষাৰ ৰাজপক্ষ মতীশ জয় বিক্ৰম মহেশা কওক ইয়াৰ মিনিংটো কি কওক এইটো কৈছে যে জীৱনত তুমি যিমানেই টকা পইচা গাড়ী ঘোঁৰা সম্পত্তি নঘটা কিয় যোৱাৰ সময়ত কিন্তু তুমি একো লৈ নোযোৱা যদি ৰৈ যায় জীৱনত তোমাৰ কৰ্ম কৈছেনে নাই গৌৰী মহাশয় জীৱনত সকলো কথাকে গভীৰতাৰ সৈতে ল'ব নালাগে এইটো কোনো শ্লোক নহয় এইটো হৈছে শ্ৰীলংকা ক্ৰিকেট টীমৰ খেলুৱৈসকলৰ নাম চাওক ধনুষ্ক গুণ তিলক ধনঞ্জয় কৰুণা ৰত্ন দীনেশা প্ৰমোদ মধুসূন তুষাৰ ৰাজপক্ষ মতীশ জয় বিক্ৰম মহেশা সেই এতিয়া দেখিলেতো খুব জানো উস্তাদি মাৰি থাকে তেওঁ আৰে আপুনিয়েতো আমাৰ সাহস আপুনিয়েতো আমাৰ বিশ্বাস আপুনি আমাৰ বছ আপুনি আমাৰ মাই বাপ আমি হৈছোঁ কুত্তাৰ বাচ্চা এই মুখখনৰ কাৰণে মানুহটোক মই কি কৰিম চাব কোনোবা দিনা হ'লেও ৰাইজৰ ছাপোৰ্ট আছে মোৰ ফালে আছেনে নাই আছেনে সেইটোৱে লাগে এই মহাদেৱ গোসাঁয়ে ডম্বৰু বজাইছে পাৰ্বতী বজাইছে বিনা কৈলাশ নামৰ ধ্বনি শুনা কৈলাশ নামৰ ধ্বনি শুনা ধন্যবাদ আমি অনুষ্ঠান আৰু বেছি দীঘল নকৰোঁ আমি অনুষ্ঠান সামৰিছোঁৱেই কাৰণ তেওঁলোকো প্ৰায় সাজু হৈছে এতিয়া আমি সৰুকৈ কিবা অকণমান এনেই লৈ আহিছোঁ মনোৰঞ্জনৰ কাৰণে এইখন কৰি আমি সামৰি দিম আপোনালোকক কথাটো কৈ লওঁ যে আজি যদি কোনোবাই বা মই হয়তো কওঁ এই মজা এইটো কাৰ ডাইলগ আপোনালোকে জানে এইটো কি কওঁ চিৰিয়েলত যদি কওঁ এনেকৈ ক'লে গমেই পায় এইটো মোহনে কয় বাকলি বাইলুঙে কয়
কিন্তু আমি কিছুমান ফটো লৈ আহিছোঁ বেহাৰবাৰীৰ ফটোখন চাই বেহাৰবাৰীৰ কোনটো আৰ্টিষ্ট ফটোখনৰ লগত মিলে সেইটো আপোনালোকে কৈ দিব লাগে খেলিবনে ক'বনে অকণ বৰকৈ কওক না ক'বনে ক'বনে নাই এইটো লাগে এই কিমান বা আই লাভ ইউ আই লাভ ইউ ময়ো আই লাভ ইউ নহ'লেনো মইতো ক'ৰ পৰা মই হ'ম যদি আই লাভ ইউটো নাথাকে আমাৰ ভিউ